হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। মই আজি গোপীবহু দেৱলীনা ভট্টাচাৰ্যৰ এটা ভিডিঅ' লৈ আহিছোঁ, সুন্দৰ ভিডিঅ'। তেখেতে শাৰীৰ বিষয়ে কি মন্তব্য কৰিছে চাওঁ আহকচোন মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। এই 6 মিটাৰৰ কাপোৰখনৰ এক অদ্ভুত আকৰ্ষণ আছে, যিয়ে ইয়াক সৰ্বসময়ৰ শ্ৰেষ্ঠতম পৰম্পৰাগত আৱৰণ হিচাপে মান দি আহিছে। পৰম্পৰাগত বোৱন, মনমোহা নক্সা আৰু আভিজাতিক কাপোৰৰ এই শাৰীসমূহ সদায় আপোনাৰ বাবে এক সঠিক নিৰ্বাচন। যদিহে আপুনি আপোনাৰ বাবে সঠিক শাৰীখনৰ সন্ধানত আছে, তেতিয়াহ'লে মিন্ত্ৰা আপোনাৰ বাবে একমাত্ৰ সমাধান, য'ত আপোনাৰ বাবে আছে সকলো উৎসৱতে আপোনাক অদ্বিতীয় কৰি তুলিব পৰাকৈ উৎকৃষ্ট শাৰীৰ সংগ্ৰহ। অতীজৰ পৰা চলি অহা পৰম্পৰা আৰু সমসাময়িক নক্সাৰ ই উৎকৃষ্ট সমাহাৰ। আপোনাৰ ব্যক্তিত্ব দাঙি ধৰিব পৰা বেনাৰসী চিল্কৰ, কাঠ চিল্কৰ, আছাম চিল্কৰ, নানা ধৰণৰ চিল্কৰ সংগ্ৰহৰ পৰা আপুনি পচন্দ কৰা শাৰীখন লাভ কৰক আপোনাৰ ঘৰৰ ঠিকনাত।